নমস্কাৰ বন্ধুসকল, জিন্টুছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মোৰ পাছফালে দেখিছে আপোনালোকে কিছুমান গীত মাত আপোনালোকে শুনিবলৈ পাইছে বেকগ্ৰাউণ্ডত। আৰু মোৰ পাছফালে আছে শদিয়া মহকুমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এডিঅ মানৱজ্যোতি শইকীয়া আৰু লগতে কাষত এইফালে আমাৰ FPCৰ কি হয় বৰ্তমান FPC নাই ন, এগৰাকী উদীয়মান খেতিয়ক আৰু সেইফালে দুগৰাকী আছে উদীয়মান খেতিয়ক। আমি সকলোৱে লগ খাই আজিৰ এই কাতি বিহুৰ দিনটোত কি কৰি আছোঁ আপোনালোকক সম্পূৰ্ণ দেখুৱাবলৈ আহিছোঁ। আৰু মই কিয়নো মোৰ পাছফালে এই শদিয়াৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এডিঅ শইকীয়া ছাৰক যে লগত যে আপোনালোকক দেখুৱাবলৈ আহিছোঁ, সকলোখিনি কৈ আছোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে। আহক প্ৰথমতে পোনে মই লগ পাই দিছোঁ আপোনালোকক আমাৰ শইকীয়া ছাৰক। নমস্কাৰ। আজি আমি শদিয়া মহকুমাৰ দুকুনি বৰগাঁও অঞ্চলত উপস্থিত হৈছোঁহি। আমাৰ মূল উদ্দেশ্য হ'ল অসম চৰকাৰৰ যিটো কৃষি বিভাগ আছে, কৃষি বিভাগৰ সৌজন্যত কাতি বিহু উদযাপন কৰিবলৈ এটা নিৰ্দেশনা আহিছিলে ৰাইজৰ মাজত। কৃষি বিভাগে য'ত অফিচ আছে, গোটেই অসমতে যিমান আমাৰ অফিচ আছে চবতে ৰাইজৰ সহযোগত আজি কাতি বিহু উদযাপন কৰাৰ ব্যৱস্থা কৰা গৈছে। এই বিহুটো যদিও আমাৰ কঙালী বিহু বুলি কোৱা যায়, তথাপিও আমি বছৰে বছৰে এইটো উদযাপন কৰি আহিছিলোঁ গাঁৱে গাঁৱে। কিন্তু ৰাইজৰ উপস্থিতিত আৰু চৰকাৰৰ বিষয়াৰ উপস্থিতিত আমি বন্তি প্ৰজ্বলন কৰি গধূলি সেৱা ধৰি পথাৰত আমি কাতি বিহুটো উদযাপন কৰিম। আৰু আজি আমাৰ মাজত যিখিনি আগশাৰী খেতিয়ক আছে, যেনেকৈ আমাৰ ৰবীন দা আছে, তেওঁ আলু খেতিয়ক, ৰবচন দা আছে, তেওঁ মাকৈ ভালকৈ খেতি কৰে, তেওঁলোকক সম্বৰ্ধনাও জনাম আমি এই অনুষ্ঠানৰ মাজেদি। আমাৰ মাজত চিত্তৰঞ্জন ভাইটি উপস্থিত আছে। চিত্তৰঞ্জন ভাইটিৰ সহায় নোহোৱাহেঁতেন আমি এই প্ৰগ্ৰামটো আগবঢ়াব নোৱাৰিলোহেঁতেন। তেওঁ যথেষ্টখিনি আগভাগ লোৱাৰ কাৰণে আৰু আমাৰ ৰাইজৰ যিখিনি আমাৰ সহযোগ আছে সেইখিনি লৈ পিনি আমি আজি এইখিনি কৰ্ম কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ যে খেতি ৰাইজৰ ভাল হওক এইবাৰ, আৰু কিবা বেছি আৰু আমাৰ মানে কৃষি বিভাগৰ ফালৰ পৰা কিবা যদি ৰাইজে কিবা জানিব বিচাৰে তেওঁলোকে আমাৰ অফিচলৈ আহিলে আমি সুখী হ'ম। আৰু এইখিনি কৈ মোৰ বক্তব্যখিনি সামৰিছোঁ। ধন্যবাদ। এনে মই যি মতে জানো, কাতি বিহু বুলি ক'লে আমি সন্ধিয়া তুলসীৰ তলত চাকি দিওঁ আৰু গধূলি পথাৰত সেই একে সন্ধিয়া আৰু গধূলি চিকিৰি বেলিকা সময়ত পথাৰত গৈ মেলি আমি আকাশ বন্তি জ্বলাওঁ। আৰু সেই আকাশ বন্তিটোৱেই অপভ্ৰংশ শব্দটো অপভ্ৰংশ হৈ আমাৰ গাঁৱত এতিয়া বৰ্তমান একাবাতি একাবতী বুলি প্ৰচলিত হয়। আমি কাতি বিহুটো যিহেতু কঙালী আমি সকলোৱে জানো, কঙালী হোৱাৰ পাছতো যে আমি মানে তেনেকৈ অনুষ্ঠুপীয়াকৈ মানে সেই মাত্ৰ বন্তি প্ৰজ্বলনতে সীমাবদ্ধতা থাকি আমি এনেকৈ কৰি থাকোঁ প্ৰতি বছৰে। কিন্তু তাৰ পাছতো মহকুমাৰ ফালৰ পৰা যে আজি কাতি বিহুৰ দিনত এনেকুৱাকৈ যে কৰিব লগা হ'ল, তাৰ মাজত কিবা এটা উদ্দেশ্য আছে নেকি ছাৰ? এইটো ৰাইজে কাতি বিহু উদযাপন কৰেই, এইটো মানে চৰকাৰৰ নিৰ্দেশনা নাথাকিলেও কৰে। কিন্তু অসম চৰকাৰে আজি দুবছৰ ধৰি, এইবছৰ প্ৰথম নহয়, দুবছৰ ধৰি কৃষি বিভাগৰ সৌজন্যত আমাৰ মানে যিটো ৰাইজ আছে, এটা কৃষি বিভাগ আছে, তাত মানে যিখিনি বিষয়া কৰ্মচাৰী আছে, তেওঁলোকক যেন এই যিটো অনুষ্ঠানত তেওঁ ৰাইজটো নিজৰ গাঁৱত পাতে, যে আমাৰ অফিচাৰ্ছখিনি যিখিনি ষ্টাফ আছে সেইখিনি যেন ৰাইজৰ মাজত গৈ পানি এইটো বন্তি প্ৰজ্বলন কৰি, যোৱা বছৰ আমি লক্ষ্মীনিজানত পাতিছিলোঁ, এইবছৰ আমি দুকুনি বৰগাঁৱত পাতিছোঁ, অহা বছৰ আকৌ আমি শদিয়া বেলেগ এখন গাঁৱত অনুষ্ঠিত কৰিম। তো ৰাইজক আমি কাষৰ পৰা পাওঁ, ডিপাৰ্টমেণ্টেল স্কিমছখিনি আমি ৰাইজক জনাব পাৰোঁ। মেইন উদ্দেশ্য কাতি বিহুৰ লগতে যে ডিপাৰ্টমেণ্টৰ যিখিনি অনুষ্ঠান আছে, যিখিনি স্কিম চলি আছে, আমি ৰাইজক জনাব পাৰোঁ। আৰু ৰাইজেও আমাক চিনি পায় যেন কোনকেইজন মানুহ আছে, আমাৰ কোনকেইজনৰ ওচৰত আমি ওচৰ চাপিব পাৰোঁ স্কিমৰ বিষয়ে জানিবলৈ পাৰি, সেইখিনি জনাবলৈ আমি ৰাইজৰ মাজলৈ আহিছোঁ। আৰু আশা কৰিছোঁ যে বছৰে বছৰে ৰাইজৰ আৰু আমাৰ বিভাগৰ মাজত যিটো ইণ্টাৰেকশ্যন, যিটো মানে মানুহৰ অহা যোৱা, সেইটো বাঢ়ে আৰু ৰাইজে আৰু মানে আৰামছে মানে একো অসুবিধা নোহোৱাকৈ গোটেইখিনি সুবিধা যেন পাব পাৰে, সেইটোৱেই মূল উদ্দেশ্য। আচলতে ক'বলৈ গ'লে অফিচৰ লগত ৰাইজৰ যিটো ইণ্টাৰেকশ্যন, যিটো মানে যোগাযোগ, সাধাৰণতে আমাৰ গাঁৱৰ মানুহবিলাক যিহেতু অশিক্ষিত, সেইটো কাৰণে দূৰত্বটো অলপ বেছি হয়। গতিকে আৰু এই কাতি বিহুৰ পৰম্পৰা মই যিমান দূৰ জানো, বন্তি প্ৰজ্বলনটো হৈছে এটা জৈৱিক উপায়েৰে কীটনাশক মানে নিচিনা কাম কৰা। খেতি পথাৰত যেতিয়া মানে বন্তি প্ৰজ্বলন কৰা হয়, তেতিয়া অপকাৰী কীট
বিলাক যেতিয়া মানে ৰাতি পোহৰটো দেখি উৰি আহিব তেতিয়া পাখি জ্বলি মৰে, নহয় জানো ছাৰ? তেনেকুৱা ধৰণৰ এটা জৈৱিক কৃষি পদ্ধতিৰ এটা উপায় হয়। কিন্তু হ'লেও আজিকালি যিহেতু আধুনিক যুগ হয়, গতিকে বিনা কীটনাশক আৰু বিনা মানে ৰাসায়নিক সাৰৰ প্ৰয়োগেৰে যদিহে আমি সেই পুৰণিকলীয়া খেতি পদ্ধতিয়ে যদি ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমি আমাৰ বাঢ়ি অহা আমাৰ যি মানে নিধি যিবিলাক আমাৰ প্ৰয়োজনীয়তা আছে সেইবিলাক নিশ্চয়কৈ আমি পূৰ কৰিব নোৱাৰোঁ। সেইটো কাৰণে চাগে মোৰ সন্দেহ কৃষি বিভাগে এনেকুৱা এটা পদক্ষেপ লৈ মেলি আমাৰ ৰাইজৰ ওচৰলৈ আহিবলৈ বিচাৰিছে, আৰু কৃষি বিভাগে যিমানখিনি নেকি স্কিম বনাইছে ৰাইজৰ কাৰণে, সেইখিনি যাতে ৰাইজৰ ওচৰলৈ পোনপটীয়াকৈ যাতে লৈ যাবলৈ পাৰে, যাতে জনাব পাৰে, তাৰেই এটা উদ্দেশ্য যেন লাগিছে ছাৰ, হয়নে বাৰু ছাৰ? তেতিয়াহ'লে ছাৰ আপুনি আমাৰ এতিয়া ৰবি শস্যৰ যিহেতু দিন এতিয়া, এই ৰবি শস্যৰ দিনত আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা আমাৰ ৰাইজে কেনেকুৱা ধৰণৰ উপকৃত হ'ব পাৰে, মানে আপোনালোকে কেনেকুৱা ধৰণৰ স্কিম এতিয়া ৰাখিছে যাৰ দ্বাৰা নেকি আমাৰ সাধাৰণ কৃষকে, গাঁৱৰ কৃষকে লাভ ল'বলৈ সক্ষম হ'ব, সেই বিষয়ে যদি আমাৰ মোৰ ভিউৱাৰসকলক যদি বিশেষকৈ আপুনি যদি জনাই দিয়ে তেতিয়াহ'লে এতিয়া ৰবি শস্য হিচাপে ক'ব গ'লে আমাৰ কিছুমান আঁচনি আহিছে আৰু আহিব। ইয়াৰ মাজত মানে এই ৰবি শস্যৰ দ্বাৰা আমাৰ শদিয়া অঞ্চলত বেছিকে আপোনাৰ আলু আৰু সৰিয়হ এইখিনি খেতি কৰা হয়। কিন্তু সৰিয়হ খেতি ক'ব গ'লে আমাৰ কিছুমান ডেমনষ্ট্ৰেশ্যন আহিব, যিবোৰ ডেমনষ্ট্ৰেশ্যন ধৰক আমি কিছুমান চিলেকশ্যন কৰিহে জেগাত কৰিব পাৰিম। কিন্তু গোটেই শদিয়াখনত 132খন গাঁও আছে, গোটেই 132খন গাঁৱত সব ৰাইজক গায়ে প্ৰতি আমি দিব পৰাকে আমাৰ ইমানখিনি সুবিধা নাহে। কিন্তু আমাৰ যিটো লিমিটেড স্কিম আহিব, আমি ভাল খেতিয়ক, ভাল গাঁৱৰ মাজত এজন দুজনক মানে চিলেক্ট কৰি পিনি আমি কৰাম। তাৰ উন্নত পদ্ধতি বীজ আহে, উন্নত পদ্ধতিৰ যিটো চাই পানী ৰাইজে উপকৃত হোৱাকে যিটো খেতিটো চাই পানী আকৌ অহা বছৰলৈ যেনেকে বঢ়াব পাৰি সেইখিনি আমি চেষ্টা কৰোঁ। তো ৰাইজৰ মাজত মই এটাই কথা ক'ম যে তেওঁলোকে আমাৰ লগত যোগাযোগত থাকিব। যিখিনি স্কিম আমাৰ আহি থাকে, কিন্তু কিছুমান স্কিম থাকে ধৰক আমাৰ লিমিটেড থাকে আৰু কিছুমান স্কিম থাকে আমাৰ খোলা। মই আজি এই সুযোগতে আপোনাৰ কাতি বিহু যিটো প্ৰগ্ৰাম হৈ আছে, ইয়াৰ মাজতে আমাৰ ডিপাৰ্টমেণ্টৰ যেনেকে PM কিষাণ স্কিমটো এতিয়ালৈকে 14 কিস্তিলৈকে পইচা ৰাইজে পাইছে। আৰু মোৰ অনুৰোধ এতিয়া শদিয়াবাসীলৈ এইটোৱে থাকিলে যে এতিয়াও শদিয়াত আপোনাৰ 9,300 মানুহ পাবলগীয়া কৃষক আছে PM কিষাণ, যিটো সঠিককে পাব লাগে। কিন্তু আমাৰ কাগজ পত্ৰ তেওঁলোকৰ ক্লিয়াৰ কৰা মানুহ মাত্ৰ আমাৰ 6,800 আছে। 6,800 14 কিস্তিলৈকে পাইছে, আৰু বাকীখিনি মানুহ এতিয়াও নিজৰ মাটি কাগজ বা বেংকৰ পাছবুক নোখোলাৰ কাৰণে বা আধাৰ কাৰ্ড সংযোগ নকৰাৰ কাৰণে এতিয়াও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। আৰু আমাৰ প্ৰত্যেক জিপিত আমি এটা আমাৰ ডিপাৰ্টমেণ্ট আছে আৰু এটা এগ্ৰিকালচাৰৰ লগতে ASRLM, তাৰ কৃষি সখী আৰু সংযোগ সখী বাইদেউসকলে আৰু আমাৰ যিমান আপোনালোকৰ গাঁৱৰ CSC চেণ্টাৰ আছে তেওঁলোকৰ সহযোগত আমি PM কিষাণ স্কিমটোৰ যিমান বাদ পৰা মানুহখিনিৰ সুবিধাৰ্থে আমি মানে তেওঁলোকৰ KYC আৰু বেংক খোলা, একাউণ্ট খোলা এইখিনি সুবিধা আমি কৰি দিছোঁ। আমি এইটোৱে আশা কৰিম যে যিখিনি মানুহ এতিয়াও বাদ পৰি আছে তেওঁলোকে নিজৰ একদম ওচৰৰ CSC চেণ্টাৰ গৈ পানি বা কৃষি সখী, সংযোগ সখী লগ কৰি বা গাঁও প্ৰধানকো লগ কৰি আপোনালোকে নিজৰ নামটো চাই লওক, আৰু যাৰ নাম আছে আৰু এতিয়াও তেওঁলোকে নিজৰ কৰিবলগীয়া কামখিনি বাকী আছে, তেওঁলোকে অতি সোনকালে এই মাহৰ ভিতৰতে 28 তাৰিখৰ ভিতৰতে যেন আমাৰ কাগজখিনি জমা দি আহি তেওঁলোকে, আৰু তাকে এই যিটো 15 কিস্তি পইচাটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী অতি সোনকালে মুকলি কৰিব। আৰু আমি আশা কৰিছোঁ যে যিখিনি আমাৰ 6,800 হৈ আছে সেইটোৰ পৰা মানুহখিনিৰ সংখ্যা, আমাৰ কৃষক ৰাইজৰ সংখ্যাটো বাঢ়ক, আৰু যেন আমাৰ যিটো 9,388 মানুহ ৰেজিষ্টাৰ্ড হৈ আছে সেই গোটেইখিনি ৰাইজে যেন সেইটো ল'ব পৰাকে যেন সুবিধাটো পায়। মোৰ ভাইটি চেনেলৰ পৰা এটাই আশা থাকিলে যে এইটো যোগেদি শদিয়াৰ যিটো মূল আঁচনি আমাৰ, এইটো যিটো প্ৰধানমন্ত্ৰীয়ে কৃষি সন্মান নিধি, আজি কাতি বিহু উপলক্ষে এইটোৱে ৰিকুৱেষ্ট থাকিলে যে যোন মানুহ এতিয়াও বাকী আছে তেওঁলোকে আহি পানি নিজৰ নিয়েৰেষ্ট কৃষি সখী বা সংযোগ সখী বা আপোনাৰ গাঁও প্ৰধান আৰু CSC চেণ্টাৰ অতি সোনকালে আহি নিজৰ কৰ্মখিনি কৰিবলগীয়াখিনি কমপ্লিট কৰিব। হয়, নিশ্চয়কৈ যিদৰে আপোনালোকে শইকীয়া মুখৰ পৰা শুনিলে, আপোনালোকৰ আশে পাশে যদি বা আপুনি নিজেও যদিহে আগতে PM কিষাণ কৃষক সন্মান নিধিৰ আঁচনিৰ টকা যদি আপুনি যদি পাইছিলে আৰু বৰ্তমান যদি পাই থকা নাই, মানে লাষ্ট টাইম যিটো 14 নম্বৰ কিস্তি যিটো পাইছিলে
সেই পইচা যদি আপোনালোকে যদি সোমোৱা নাই তেতিয়াহ'লে ছাৰে কোৱা ধৰণে আপোনালোকৰ ওচৰৰ কৃষি সখী আছে, সংযোগ সখী আছে আৰু CSC চেণ্টাৰ আছে, গাঁও প্ৰধান আছে, তেখেতসকলৰ সকলোৰে লগত লিষ্ট ইতিমধ্যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা লিষ্ট পঠাই দিছে। লিষ্টবিলাক আপোনালোকে চাই লওক গৈ, আৰু যদিহে কিবা যদি আপোনালোকৰ কাগজ পত্ৰ যদি আখৰা আছে অতি সোনকালে গৈ আপোনালোকে সেইটো 28 তাৰিখৰ ভিতৰত আমি কৰিবলৈ অনুৰোধ কৰিছোঁ। 28 তাৰিখৰ ভিতৰত আপোনালোকে সেইটো ক্লিয়াৰ কৰি লওক, যিহেতুকে 15 নম্বৰ ইনষ্টলমেণ্টটো অতি সোনকালে আহি আছে। সেইটো এটা কথা। আৰু ইমানখিনি কথা কৈ আমাক উপকৃত কৰাৰ বাবে মোৰ ভিউৱাৰসকলক আৰু বিশেষকৈ আমাৰ যি উদ্যোক্তা আছে এই গাঁওখন দুপনি বৰগাঁৱৰ ৰাইজ, লগতে এডিঅ' ছাৰ আৰু লাটুদা ক'ত গ'ল? লাটুদা আছিলে মোৰ কাষতে থিয় হৈ আছিলে। লাটুদা কথা ক'বলৈ মানে নোপোৱাৰ কাৰণে আমনি পালে চাগে, বা ক'ৰবাত কাম ওলালে চাগে, সেইটো কাৰণে গুচি গ'ল। তথাপিও আজি এই সুবিধাটো কৰি দিয়াৰ কাৰণে মই সকলোলৈকে অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। অসমীয়াৰ বাপুতি সাহোন তিনিটি বিহু, ক্ৰমে ৰঙালী, কঙালী আৰু ভোগালী। আৰু এই কঙালী বিহু অৰ্থাৎ কাতি বিহুৰ এই দিনটোতে আজি শদিয়া মহকুমাৰ কৃষি বিভাগৰ সৌজন্যত দুপনি বৰগাঁৱৰ ৰাইজে কাতি বিহু উদযাপন কৰিছে। সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ লগতে আমাৰ শদিয়া মহকুমাতো আজি এইদৰে কাতি বিহুটো উদযাপন কৰা হৈছে। লগতে আজিৰ এই অনুষ্ঠানটোতে, কাতি বিহুৰ এই অনুষ্ঠানটোতে আৰু দুজন বন্ধু একদম মানে শ্ৰেষ্ঠ কৃষক, শদিয়া মহকুমাৰ ভিতৰতে শ্ৰেষ্ঠ কৃষক, আজিৰ দিনটোতে এখেতসকলক শদিয়া মহকুমাৰ তৰফৰ পৰা আজিৰ দিনটোত যি কাতি বিহু উপলক্ষে যি নেকি প্ৰগ্ৰাম হৈ আছে, এই প্ৰগ্ৰামটোতে এখেতসকলক সন্মান জনোৱা হ'ব, মানে সম্বৰ্ধনা জনোৱা হ'ব শ্ৰেষ্ঠ কৃষক হিচাপে। মই দুইজনকে তেখেতসকলৰ নিজৰ নামকেইটা নিজে কৈ দিবলৈ অনুৰোধ কৰিম। আপোনালোকৰ নাম আৰু পৰিচয়টো দি দিয়ক প্ৰথমতে। নমস্কাৰ, মোৰ নাম ৰবচন গগৈ, মোৰ ঘৰ ডিকং গাঁও। মই আদৰ্শ খেতিয়ক হিচাপে নহয়, আমি যি হওক সৰু এজন সৰুৱা খেতিয়ক, যিখিনি আমি আদৰ্শ খেতিয়ক হ'বলৈ হ'লে বহুখিনি শিকিব লাগিব, শিকি আছোঁ। সেইখিনি আমি খেতিটো এনেকে ধৰণে কৰোঁ, তেনেকে আমি ধৰি লওঁ আপোনাৰ কবা আদিকা পথাৰ এখন পৰি আছে, এনে আবাদী মাটি, সেই আবাদী মাটিবিলাকত আমি নিজৰ ট্ৰেক্টৰ লৈ কিনে আমি 10-5জন গাঁৱত কৰি থকা যিবিলাক গাঁৱতে আবদ্ধ হৈ থাকে, সেই ল'ৰাবিলাকক আমি এটা আলোচনা মৰ্মে যিটো পুঁজি লাগে, সেই পুঁজিবিলাক মই খৰচ কৰি তেখেতলোকক কিবা এটা হিচাপ কৰি কিনে যিটো প্ৰাপ্য সেইটো দিওঁ। তেনেকৈ আমি খেতিবিলাক কৰি আছোঁ, আৰু যিখিনি খেতি কৰিছোঁ সেইখিনি আমি ভালে হৈছে, ছাকচেছ হৈছোঁ বুলি ভাবিছোঁ। সেয়ে মই কৈছোঁ, আৰু বেছিকৈ ক'বলগীয়া মোৰ নাই ইমানতে। চাওক, কৃষি বিভাগে কোনো এজন ব্যক্তিক এনে আদৰ্শ খেতিয়ক হিচাপে নিদিয়ে। মই নিজৰ খেতি কৰোঁ, বা আপোনালোকে যিমান মানুহে চাই আছে, বা মোৰ কেমেৰাটো যিমানখিনিলৈকে আপোনালোকে কভাৰ কৰিছে, সকলো মানুহে খেতিয়ে কৰে, আমি খেতিয়ক মানুহে হয়। কিন্তু তাৰে ভিতৰৰ এজন ব্যক্তিক যদি বিশেষভাৱে যদি আদৰ্শ খেতিয়ক হিচাপে যদি দিব লগা কিবা যদি সন্মান যদি দিয়ে, তেতিয়াহ'লে আপোনালোকে নিজে ভাবি লওক সেই মানুহজনে কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, তেনেকুৱা ধৰণৰ এটা সন্মান বুটলিবৰ কাৰণে। গতিকে ৰবচন গগৈ বুলি ক'লে ন, ৰবচন গগৈ ডিকং গাঁৱৰ এজন খেতিয়ক। মই আপোনালৈ বহুত ধন্যবাদ জনাইছোঁ। সময় সুবিধা যদি মিলে এখেতৰ কৃষি কৰ্ম বা এখেতে কি কাম কৰে, কি কামৰ কাৰণেনো এখেতে মানে শ্ৰেষ্ঠ খেতিয়ক হিচাপে আজিৰ দিনটোত এখেতে সন্মান এটা বুটলিবলৈ সক্ষম হ'ব, সেই সকলোখিনি দেখুৱাম। আৰু মোৰ কাষতে আৰু এজন তেখেতৰ লগৰীয়া আছে, আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ, মোৰ নাম ৰবীন গগৈ, মোৰ ঘৰ দুপনি বৰগাঁও। হয়, জীৱনত বহুত কৰিলোঁ, ঢেৰ ব্যৱসায় কৰিলোঁ, গাড়ী মটৰো চলালোঁ। লাষ্ট মুহূৰ্তত দেখিলোঁ খেতিয়ে ভাল, আৰু বৰ্তমান সেই হ'ল আজি প্ৰায় 10 বছৰমান হৈছে খেতিতে জড়িত হৈ আছোঁ। খেতি এনেকুৱা এটা বস্তু, এবাৰ আপুনি যদি খেতিত সোমাই যায় ওলাবলৈ বহুত টান, নিচা লগা বস্তু। আৰু মানে টাইম অনুসৰি মানে আপুনি যেনেকৈ ধৰক চৰকাৰী কৰ্মচাৰী মানে টাইম অনুসৰি তেওঁলোকৰ ডিউটি হয়, তেনেকৈ আমাৰো তেনেকুৱা ডিউটি হয়। তেনেকৈ গৈ কৰি আছোঁ, কিন্তু কি পাইছোঁ কি নহয় পিছৰ কথা, কিন্তু সেইটোক লৈ আৰু সংসাৰখন চলাই আছোঁ। এতিয়া বিভাগৰ ফালৰ পৰা আদৰ্শ খেতিয়ক বুলি পৰিচয় দিছে, কিন্তু আমি সিমানখিনি আদৰ্শ খেতিয়ক হৈছোঁ নহয় সিমান ক'ব পৰা নাই। হ'লেও তেওঁলোকে যেনেকৈ বিচাৰিছে আদৰ্শ খেতি বুলি ক'বলৈ বিচাৰিছে, আচলতে তাক লৈ আমি সুখী হৈছোঁ।
আচলতে এটা কথা কি জানে নাই, মই যেতিয়া স্কুলত পঢ়িবলৈ যাওঁ, মই মেট্ৰিকৰ এক্সাম দিলোঁ বা হায়াৰ ছেকেণ্ডেৰী বা BSc যিকোনো নপঢ়িলোঁ, মই পৰীক্ষাহে দিবলৈ যাওঁ, চাৰ্টিফিকেটখন মই নিজে নলওঁ, হয় নহয়? গতিকে আপোনাৰ কৰ্মটো হৈছে আপোনাৰ খেতি কৰা কাম, আৰু আপুনি নিজে যিমান পাৰে কৰিছে বা অন্য সমাজৰ 10জন নিবনুৱাক যাতে সহায় কৰিব পাৰিছে, সহায় কৰা হৈছে আৰু আনক আদৰ্শতা দেখুওৱা হৈছে। সেইকাৰণে আমি আমাৰ যিবিলাক প্ৰজন্ম আছে তেওঁলোকক কওঁ, বাহিৰত কেৰেলা যায়, চেন্নাই যায়, প্ৰায়বিলাক কওঁ মই, সেইবিলাকত যোৱাতকৈ আমাৰ শদিয়াখনত এনেকুৱা এখন জেগা, কোনো অভাৱ নাই। খেতিৰ পৰা আপুনি খেতি কৰিবলৈ যিখিনি আমাৰ সুবিধা আছে, প্ৰতিটো বস্তুৱে আছে। তেওঁলোকো আগবাঢ়ি আহিলে খুব ভাল হয়। অজস্ৰ মাটি পৰি আছে শদিয়াখনত, কৰিব লাগে ভালকে। কোনোবাই যদি ওলাই আহে, মোৰ ভিডিঅ'টো চাই মেলি, দূৰৰ কথাটো নকওঁ বাৰু, তিনিচুকীয়া ডিব্ৰুগড় দূৰৰ কথা নকওঁ, আমাৰ শদিয়াৰ ভিতৰতে যদি কোনোবা যদি যুৱক যদিহে মানে নিজৰ ওচৰত পুঁজি নাই, মাটি আছে বা মাটিও নাই, ক'ৰবাৰ পৰা আধি মাটি ল'ব পাৰে, তেনেকুৱা ধৰণৰ কোনোবা যুৱক যদি খেতিৰ প্ৰতি যদি আগ্ৰহী হয়, কৰিব যদি বিচাৰে, আপোনাৰ লোক 2জনৰ ওচৰলৈ যদি আহিব পাৰে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় সহযোগ কৰিব। যিমান পাওঁ এতিয়া বৰ্তমানলৈকে নিজে যিমান কৰিব আনকো সহায় দিছোঁ, যি পাৰোঁ আৰু আমাৰ যিমান কেপাচিটি আছে। মই স্ক্ৰীণত তেখেতসকলৰ 2জনৰ নাম্বাৰকেইটা দি দিম, স্ক্ৰীণতো দিম, ডেছক্ৰিপশ্যন বক্সতো দিম। আপোনালোকে এই ভিডিঅ'টো যিমানবিলাক মানুহে চাব, আপোনালোকে পাৰে মানে আপোনাৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব, আৰু এখেত 2জনৰ কণ্টেক্ট নাম্বাৰকেইটা বিশেষকৈ সংগ্ৰহ কৰি ল'ব, আৰু এখেত 2জনৰ লগতে যোগাযোগ কৰি মেলি এই সুবিধাটো ল'বলৈ কিন্তু আপোনালোকে নাপাহৰিব। ইচ্ছা কৰে আমি তেওঁলোকক প্ৰাণপৰে সহায় কৰিম। এই বছৰ উৎপাদন কিমান পালে আপোনালোকে? বৰ্তমান এতিয়াতো গোমধান ছিজনটো শেষ হ'ল, গোমধান বেচিলোঁ। গোমধান কিমান মান পালে? প্ৰায় 1000 বেগমান হৈছিলে নেকি। 1000 বেগ। আপুনি? মই নিজে তেনেকুৱা 1000 মানে, আৰু যিহেতু দুখীয়া মানুহে যিবিলাক খেতি কৰে, সেই খেতিবিলাক মই এটা ভাল দামত সিহঁতক কিনি কিনে মই আৰু বেলেগত অলপ পঠিয়াও। মানে কঠীয়াটো আপুনি দিয়ে, কিন্তু তাত যিমানটো ফচল হ'ব সেইটো আপুনি কালেকশ্যন কৰি সেইটো আমি বেলেগত দামটো সিহঁতক দামটো দি মেলি অধিক দামতে। আৰু বাকী আলু ৰুই আছোঁ, বৰ্তমান ৰুই আছোঁ, বৰ্তমান শেষ হোৱা নাই, আৰু 2-3 দিন লাগিব শেষ হ'বলৈ। আলু ৰুই শেষ হ'ব। আগতীয়া আলুখিনি ওলাবলৈ হৈছে? আগতীয়া আলু ওলাই গ'ল, এতিয়া প্ৰায় মানে 6 ইঞ্চি মান হৈছে। 6 ইঞ্চি মান ওখ হৈছে। মাটি দিবলৈ হৈছে? মাটি মানে মাটি দিয়া কমপ্লিট কৰা আছে একেবাৰে। মাটি দিও কমপ্লিট কৰিলে? খানিবহে লাগে এতিয়া, আৰু এমাহৰ পিছত ৰাইজে খাই পাব। এমাহৰ পিছত ৰাইজে খাই পাব। এতিয়া মোৰ বাৰীত আলু ৰোৱাই নাই, মানে বৰষুণ। আচলতে এইবিলাক হৈছে এটা অজুহাত, মানে সুস্থি মানুহৰ অজুহাত বুলি কওঁ সাধাৰণতে। মই নিজেই তাৰমানে মোৰ ঘৰৰ বাৰীত বৰষুণ দি থকাৰ কাৰণে আলু ৰুব পৰা নাই। লাই মূলাটো নহ'লেই, কিন্তু লাই মূলা কৰিলে নকৰিলে? লাই মূলা অকণমান মানে হেঁচা হয়, তেনেকে ধৰক মানে বিক্ৰীৰ কাৰণে ওলাই নহয়, মানে সেইবোৰ লাই মূলা খেতি কৰা তেনেকা নহয়, খাবৰ কাৰণে কৰা হয়। আলুটো কৰিছে? আলু আৰু বিশেষকৈ আমাৰ প্ৰধান ব্যৱসায়ী ভিত্তিত আলু খেতি কৰা হয়, গোমধান খেতি কৰা হয়, সৰিয়হ খেতি কৰা হয়, মাহ খেতি কৰা হয়। 4টা কৰে। আচ্ছা। সময় সুবিধা যদি পাওঁ নহয় বন্ধুসকল, নিশ্চয়কৈ এই চেহেৰা দুটা মনত থৈ লওক। এইফালে চাবলৈ আহক, ৰমেন দা, ভাল লাগিব, ৰবিন, আৰু এইফালে ৰবচন। 2জনৰে খেতি ক'ত কৰিছে, কেনেকে কৰিছে, কিমান লাভ হৈছে, কিমান ইনভেষ্ট, গোটেইখিনি আপোনালোকক A to Z দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিৰ এই কাতি বিহুৰ উপলক্ষে য'ত নেকি উপস্থিত হৈছোঁ, সাধাৰণতে মই ইতিমধ্যে আপোনালোকক কৈছোঁ, কাতি বিহু বুলি ক'লে আমি অকল মানে বন্তি প্ৰজ্বলন, সন্ধিয়া তুলসীৰ তলত চাকি গছ দিওঁ, আৰু সেই একেটা সময়তে অলপ দেৰি পাছতে গৈ মেলি ধাননি পথাৰত চাকি গছটো দিওঁ। তাৰো একোটা মানে নিয়ম আছে। ইতিমধ্যে মই ক'লোঁ, এটা মানে পুৰণি কালত যিহেতু মানে কীটনাশক ব্যৱহাৰ কৰা নহৈছিলে, এটা মানে জৈৱিক উপায়, যিটো উপায়েৰে নেকি এইবিলাক কীট পতংগবিলাক, অপকাৰী কীট পতংগ ধাননি পথাৰৰ পৰা, যিহেতু ধাননি পথাৰ মানে কি হৈ গ'ল, ধানটোৱে হৈছে আমাৰ ৰাইজৰ মূল উৎপাদন, প্ৰধান উৎপাদন। ধানটোকেই আমি লক্ষ্মী বুলি মানো। ধানটোৰ অবিহনে মানে আমি চলিব নোৱাৰোঁ। ধানৰ বাদে অন্য কিবা ফচল আছে যদিও আজিকালি মানে ব্যৱসায় ভিত্তিত বা খাবৰ কাৰণে বহুতে কৰিবলৈ লৈছে। পুৰণি কালত কিন্তু ধানটোৱে যিহেতু মেইন, আৰু আজিৰ তাৰিখতো মেইন বুলিয়েই হয়, গতিকে ধাননি পথাৰৰ পৰা এইটো মানে উলিয়াই খেতি পথাৰৰ এটা মানে নিয়ম। আৰু গতিকে আজি মানে এই কাতি মাহৰ দিনটোৰ পৰাই যিহেতু ধাননি পথাৰত ধান ওলাবলৈ এতিয়া আৰম্ভ কৰিব, আৰু ভুল ফুলাৰ লগে লগে যিহেতু মানে ধানে মানে চুহি দিব লাগিলে, সেইখিনি গোটেইখিনি মানে কি বুলি কয়, সেইটো মানে গান্ধী পোকে চুহাৰ পিছত কি কয়, পতান হৈ পৰিব। গতিকে এইটো মানে এটা পৰম্পৰা, কাতি বিহুৰ পৰম্পৰা এইটোৱেই।
সাধাৰণতে কাতি বিহুত মানে আমাৰ খাবলৈ ববলৈ নাথাকে, গতিকে কঙালী আপোনালোকে সকলোৱে জানে। কিন্তু তৎসত্ত্বেও যে এই আজিৰ দিনটোত যে কাতি বিহু যে উদযাপন কৰে, সেইটোৱে হৈছে এটা কাৰণ। আৰু এই দিনটোতে মানে যেনেকৈ মানে এই মিটিঙত অলপ দেৰি আগতে শুনি আছিলোঁ, বোলে আজিৰ দিনটোতে বিহুত সকলোৱে একেলগতে লগ হৈ মেলি খাবলৈ ববলৈ তেনেকৈ বিশেষকৈ নাপালেও যোৱা বছৰ ফচল কেনেকুৱা হৈছিলে, এই বছৰ ফচল কেনেকুৱা হৈছে, সকলোৱে ৰাইজে সমজুৱাভাৱে লগ খাই মেলি আলোচনা কৰিব, ইজনে সিজনক আদৰ সন্মান কৰিব, সৰুৱে ডাঙৰক তেনেকৈ। সেইটোৱে হৈছে এটা পৰম্পৰা। সেই তেনেকৈয়ে এই কাতি বিহুটো পালন কৰা হয়। যেনেকৈ মাঘৰ বিহুৰ ভোগালী আৰু বহাগৰ ৰঙালী, তাত যেনেকৈ ৰং ৰহইচ কৰি মেলি আনন্দ উল্লাস কৰা হয়, কাতিৰ বিহুৰ দিনত আনন্দ উল্লাস কৰা নহয়। গতিকে আমাৰ সমাজত যিহেতু কাতি বিহুটো পুৰণি কালৰ পৰা তেনেকৈয়ে কৰা হৈছে, কিন্তু আধুনিক দিনৰ প্ৰয়োজনীয়তা অনুসৰিয়েই আজিৰ এই দিনটোত আমাৰ শদিয়া মহকুমাৰ কৃষি বিভাগৰ তৰফৰ পৰা যিহেতু আজি এইটো অনুষ্ঠানটো আয়োজন কৰিছে, এই অনুষ্ঠানখনলৈ আহি মই নিজকে বহুত ধন্য মানিছোঁ। আৰু এনেকুৱা এটা অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আগবঢ়াবলৈ পাই মেলি বহুত সুখী মানিছোঁ। আৰু লগতে আমাৰ কৃষক বন্ধু শ্ৰেষ্ঠ খেতিয়ক দুইজনকে লগ পাই মেলি, আৰু ইতিমধ্যে মই শইকীয়া ছাৰৰ লগত কথা পাতিলোঁ, আৰু লাটুদা আছিলে যি নেকি আয়োজক, তেখেতৰ মানে উদ্যোগতে আচলতে এই অনুষ্ঠানটো হ'বলৈ পাইছে। সকলোলৈকে মোৰ এই চেনেলটোৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ ভিউৱাৰসকলেও যিমানেই নেকি মোৰ ভিডিঅ'টো চাই আছে সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা ওলগ জনাই মেলি আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।